हेलो गाइस वेलकम बैक टू माय अंडर ब्लॉग आखर गाइस सकले ভালে আছে মই ভালে আছো তো কি খবৰ গাইস সকলে কমেন্ট কৰি জনাব আৰু সকলে গাইস মাঘৰ বিহু শুভেচ্ছা থাকিল তো পালেহি গাইস মাঘৰ বিহু তো সব পাছি গাইস বিহু সিহু সকলো গাইস মাঘৰ বিহু শুভেচ্ছা থাকিল থ্যাংক ইউ সো মাচ আপোনালোক বিহু সিহু খাসনা গাইস কমেন্ট কৰি জনাব তো আমি আজি গাইস খানা আয়োজন কৰা হৈছে তো প্ৰতি বছৰ গাইস আমাৰ পিছপালে পথাৰখনত ভেলাঘৰ বনোৱা হয় সো ভেলাঘৰ আপোনালোকক দেখাইছো ধুনীয়াখিনি তো পুৰা মজাকে বনোৱা আছে বা ইউনিক মানে পুৰা ট্ৰেডিশনাল বুলি কয় গাইস এনেকুৱা ট্ৰেডিশনাল টাইপত মানে বনোৱা আছে তো এটা ৰুমত আছো গাইস ভিতৰতে আছো তো বাহিৰত গৈ গাইস আপোনালোকক দেখাই আছো ভেলাঘৰটো তো লেটস গো গাইস ফাইনালি পালো আমি ভেলাঘৰ তো ভেলাঘৰটো গাইস এটো আছিল তো দেখাইছো চাক অকমান দূৰৰ পৰা দেখাইছো আপোনালোক কেনেকুৱা হ'ব তো কাইনচেন গাইস ফিটিং কৰা হৈ গ'ল হেদিনাখন তো দেখাইছো চাক মানে টিপাল দিলে গাইস সেইকাৰণে বাহিৰৰ ভাল নেদেখিব তো কিন্তু এটা আপোনালোকক ভিতৰত দেখাইছো কেনেকুৱা চালিয়া হ'ব চলো আৰু এটো গাইস এনে মানে হলকে বনাছো এটোটা সো হেটো কিবা চাম গাইস মন গলে আৰু তো চাম এটো গাইস সম্পূৰ্ণ আন্ধা চাবনি চাওক লাইটটো নেমাইলে গাইস সম্পূৰ্ণ আন্ধা তো লাইটটো মাৰি দিছো অকমান তো জুনা হ'ব ওকে আৰু গাইস না থাকিলে মানে কালি ব্লগ নবনালো আজি ব্লগ বনাছো তো 10টা আছে গাইস চাওক এতিয়া পুৰা একদম জুনাক লাগিছে না নহলে পুৰা একদম অন্ধকাৰ সো যে কি নক এটো আছে আমাৰ ভেলাঘৰ তো আপোনালোক ভেলাঘৰ গাইস কি ট্ৰেডিশনাল বুলি কৈছিলো আপোনালোক দেখাই আছো ৰব 1 সেকেন্ড হৈ যাব প্ৰথম কথা হ'ল গাইস আমাৰ মেজিক ঘৰটোত এইখিনি মানে কোনো নয়েজ কোৱা নাই মানে মেজিক ঘৰ গাইস আপোনালোকে সকল জানে হয় না গাইস নয়েজ কয় সো ইয়াৰ আমাৰ আছে সকলো চিনি পাইছে গাইস কলপাত শুকান কলপাত দিয়া হৈছে আৰু ইয়াত মানে ইফালে দিয়া আছে বাহিৰ ফালে টকপাত দিয়া আছে তাৰপা তামোল কচৰ ঢকুৱা দিয়া আছে কই পাত ঢকুৱাবিলাক হেটো ট্ৰেডিশনাল বুলি কওঁ কাপোৰ সব গাইস আনিব আছে জাষ্ট এতিয়া এইবিলাক পাইলো কাপোৰ তো চাওক এইখিনি আছিল পুৰা একদম মজা লাগিছে না গাইস মেজু চাওক অকমান দেখাইছো টৰ্চ লাইটটো মাৰি এইবিলাক চাওক পুৰা অন্ধকাৰ মানে দেখিছেনে গাইস পুৰা একদম চালিয়া আধা চাওক পুৰা এনেকৈ দেখাইছো ওকে তো এতিয়া এইটো মেজি দেখাইছো চাই থাকক সো গাইস মানে আমাৰ মেজি পৰা আহি পিনে অকণমান এইপিনে ৰাস্তা ওলাইছিলোঁ তো চাওক গাইস পুৰা চাই দিছে কোনো এখন নাও বনাইছে তো সেই ৰাস্তা আপোনালোকক দেখাই আছো নাওখন কেনেকুৱা একদম চালিয়া লাগিব আৰু এতিয়া গাইস ওপৰত উঠি আছে বৰ্তমান এখন নাও হয় নাওখন আপোনালোকক কি দেখাম চাওক অকণমান ৰিভিউ দেখাইছোঁ নাওখন হ'ব দে গাইস চাওক এইখন নাওখনৰ গাইস আগডোখ তো ষ্ট্ৰং আছে বাৰু সোমাই যোৱা চান্স নাই কি মজা চাওক কিমান চাইণ্টিষ্ট আহিছে গাইছ আমাৰ বনাওঁতে কিমান মাথা লাগিছে না গাইছ এখন নাও বনাই দিছে চাওক নাও খাতৰা চাওক এখন গেটখন গাইছে বোলে বক্স চক লগাই আছে পুৰা আৰু খটখটি দিছে না গাইছ পুৰা একদম খাতৰা খটখটি মানে চাওক সোমাই নাযায় দেই মজা উপভোগ গাইছে এৰ ভিউ পুৰা মজা চাওক চবফালে পাইছোঁ আৰু চাওক গাইছ এখন নাওখন মানে হেৰি কৰ তলখন তো এতিয়া আপোনালোকক এই তলৰ পৰা দেখাইছোঁ গাইছ লেটছ গো करके क्या फायदा भाई कॉल किए अपन किए लैंड है पार्टी करने का सब कर डाले आइलैंड है चिका पार्टी में बने वीडियो তো গাইছ বেলে বনি আছে আমাক খানা তো দেখাইছোঁ গাইছ আপোনালোক অকণমান তো এতিয়া গাইছ পুৰা আন্ধা হৈ গ'ল তো অকণমান দেৰি গাইছ বেলে যাম আপোনালোকক দেখাম এইবেলে ইটো মেজিত গাইছ কি আছে আমাৰ বেলে গাইছ কি আছে চাওক বোলে ৰভাত লৈ গাইছ অকণমান বনি আছে মাংস বোলে কাটি আছে চাওক গাইছ দাখন লৈ এখন লাগে বছিল আমাৰখন কি হ'ব না আমাৰখন খুব ভাল আমাৰখন বেছ পায় একদম মোটা না আমাৰখন হেৰি ধোৱা হ'ল আমাৰখন যেনে কাম কৰে মাংস ৰকলে বাহ গান খাতৰা দিছে এর তহরার মানে তো গাইছ এতিয়া আমি অকণ দূৰ হৈ আছোঁ তো এতিয়া গাইছ লাহেকৈ যাম এটা চুৰ কৰিবলৈ চাব গাইছ তো বোলে চব আছে আমাৰ গাইছ অকণ তো বিশেষ মানুহটো গাই দেখাইছোঁ এই চুৰ কেনেকুৱা যায় যে মেজিকত ইমান মজা খাতৰা মজা হয় নাই এতিয়া কি কৰিব লাগিব বাৰু চুৰ পিছত কি নাচিব লাগিব হয় নাই অ'কে বৰ্তমান
তো গাইছ লাহে যাম এতিয়া আৰু গাইছ মই অকণমান এতিয়া জপনা চপনা আনিলোঁ ক'ব বা চাওক অঁ তো চবেই খোৱাত ব্যস্ত গাইছ চাওক পূৰা দিছে মানে খানা এতিয়া চুৰ কৰিব যাম এতিয়া গাইছ নেকি আমি দিছ ইজ ভেলাঘৰ ৱেলকাম টু মেজিঘৰ গাইছ বহুত ভাল লাগিছে এইফালে মাংস খাব নোৱাৰিলে গাইছ মাংস ঘৰ লৈছে ধত তেৰিকা চালিয়া লাহেকৈ চুৰ কৰিব যাম এতিয়া গাইছ পূৰা একদম হাতৰে আচু কৰিম চচমা পিন্ধিলোঁ গাইছ একো দেখাই নাই মায়ে কচোন কৈছে খেৰম আছে নাচনি ঐ বহাগী আকৌ বাগী পালেহি গাইছ এইবিলাক মানে পূৰা একদম চুৰ কৰিব বিচাৰিছোঁ মানে এনেকুৱা খেৰ দিছে গাইছ নোৱাৰিছোঁ চুৰ কৰিবলৈ জপনা আনিলোঁ 4খন 5খন ৰঙালাও আনিলোঁ চাওক গাইছ ধোঁৱা কেনে ওলাইছে পূৰা চবেই খানা খাইছে আৰু আপোনালোকৰ নতুনকৈ এটা ব্লগ দিম গাইছ আৰু পূৰা একদম কুঁৱলী বস্তু দেখিছে গাইছ পূৰা একদম ফাটা কুঁৱলী আৰু আমাৰ গাইছ আপোনালোকে এইটো নতুন ৰাস্তা বনাই আছে তো আপোনালোকৰ মানে আকৌ ফাৰ্ষ্ট টাইম আহিলোঁ আজি তো সদায় আহি আছোঁ কিন্তু নতুন ৰাস্তা বনাব গাইছ একচুটা অহা নাই তো আপোনালোক দেখাইছোঁ নতুন ৰাস্তাটো তো এতিয়াতো কেনে দেখিব গাইছ নাই দিনৰ দিন আহিম পূৰা খোজকাঢ়ি পূৰা আল্টিমেট লাগিছে গাইছ সেই চালিয়া মই এনেকৈ ব্লগ বনাই ভাবিছিলোঁ আমাৰ এই ৰাস্তাটো কোনোবা চৰকাৰ মানুহ চাই আছে বনাই দিলে মোৰ ভিডিঅ' চাই থেংক ইউ ছ' মাছ অ'কে লাইক চুৰ কৰিম এতিয়া ইয়াত কি আছে দেখোন তো একো নাই চব দেখাই চাওক খেদিছে গাইছোঁ একো নিয়াই নাই নি খেদিছে অঁ ভিডিঅ' বনাইছোঁ এইবিলাক গাইছ আমাক ধৰিলে পাই গ'ল জপনা চাই আছোঁ হাই গাইছ তো গাইছ এতিয়া মানে বাজি গ'ল 1টা বাজিব হ'ল তো আপোনালোকক ৰাতিপুৱা লগ পাম দেই মেজি চেজি জ্বলাম সকলো গাইছ মেজি তাপ ল'ব মোৰ ভিডিঅ'ৰ পৰা তাকে আৰু ঠাণ্ডা লাগিছে গাইছ মানে সেইকাৰণে শুলোঁ আৰু চকুটো কৰিব নাযাওঁ গাইছ কিন্তু কৰিম গাত ঠাণ্ডা চাপ গাইছ পূৰা শুই যাওক বিন্দাছখিনি ৰাতিপুৱা লগ পাইছোঁ অ'কে তাকে গাইছ চ' এতিয়া শুই উঠিলোঁ মানে তো এনেকুৱা ঠাণ্ডা মানে আজি গাইছ ইমান কুঁৱলী নাই মানে আগতে যেনেকুৱা খাতৰা কুঁৱলী আজি কুঁৱলী নাই তো এইটো মেজি গাইছ দেখা নাই মেজি অকণমান দেখাইছোঁ এইটো মেজি এইটো তো ভালকৈ দেখাইছোঁ আমাৰ জেগাটো ৰাতিপুৱা আপুনি জুই জ্বলাই আছোঁ এতিয়া মেজি গাইছ জুই জ্বলাই দিম চাই অফ কৰি দিম ধুনীয়াকৈ দিছ ইজ মেঘালয় জ্বলি যাব এতিয়া মেজি খোৱা ইয়াত খাইছিলোঁ খানা কালি গাইত জ্বলাই দিলোঁ মেজি চাওক পূৰা একদম খাতৰাকৈ জ্বলিছে জ্বলিব এতিয়া গাইছ চাওক মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু সেই মেজি তাপৰ পৰা গাইছ মজা লাগিছে গাইছ পূৰা ধামাকা ফুটিব দাম দুম ফুটিব চাওক কিমান দিন কষ্ট ফল আজি গ'লগৈ বছৰ যান গাইছ সকলো ভালে যায় তাকে গাইছ কামনা আৰু গাইছ আজি মেজি জ্বলামটো কাৰণে মানে কুঁৱলীও নাচাওক নহ'লে আগত গাইছ কুঁৱলী কেনেকুৱা খাতা আজি কুঁৱলী অকণমান নাই ৰ'দ ওলাইছে কি যে কম আৰু দেই যি লওঁ গাইছ বস্তু ভালকৈ যাওক আপোনালোক মোৰ যাওক অ'কে থেংক ইউ ছ' মাছ জ্বলি আছে মেজি চাওক দুম দাম ফুটিব দিয়া খোৱা গাইছ
পোৱা নাই ইয়ালৈ বেয়া দিছে ডাকি দিছে এই চালিয়া মাক কচম গাইছ পুৰা একদম ধামাকা দিছে বাঁহ ফুটিব আছে গাইছ খাতৰা ফুটিছে গাইছ মোবাইল গৰম হৈ গৈছে